চেঙ্গিজ খানৰ শেষ যাত্ৰাত যোৱা 2000 লোকক কিয় হত্যা কৰা হৈছিল? মাত্ৰ এটকাত আপুনি কোটিপতি বনিব পাৰিব কেনেকৈ? বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশখনৰ নাম কি জানেনে? বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুলটো ক'ত আছে? আৰু একেবাৰে শেষত আমাৰ ভাৰতৰ এনেকুৱা 3খন অদ্ভুত গাঁৱৰ কথা কম। জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1, গাঞ্জা খোৱা যুৱক যুৱতীসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা স্বাভাৱিক যুৱক যুৱতীতকৈও দুগুণ বেছি। কম বয়সতে এইসকল লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ গাঞ্জা খোৱা যুৱক যুৱতীসকলে অজানিতে যৌৱন কালছোৱাতে নিজে নিজৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। নম্বৰ 2, জাৰ্মানীৰ এটা অতি নিৰ্জন অঞ্চলত এখন নদীৰ ওপৰত এখন অদ্ভুত ধৰণৰ দলং আছে যাক ৰেভেল ব্ৰিজ বুলি জনা যায়। কিছুমানে এই দলংখন নিজে বনা বুলি বিশ্বাস কৰে, আনহাতে কিছুমানে ইয়াৰ নিৰ্মাণৰ আঁৰত চৈতানৰ হাত থকাৰ কথা বিশ্বাস কৰে। নম্বৰ 3, ডুবাইয়ে বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুল নিৰ্মাণ কৰিছে। এই পুলৰ ভিতৰত এপাৰ্টমেণ্ট, হোটেল আৰু দোকান আছে। ডিপ ডাইভাৰ্ছ ডুবাই নামৰ এই চুইমিং পুলটো ডুবাই ওচৰৰ নৰ্থ অল চেবা নামৰ অঞ্চলত নিৰ্মাণ কৰা হৈছে। সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পাল ড্ৰাইভিঙৰ ঐতিহ্যৰ লগত খাপ খোৱাকৈ এই চুইমিং পুলটো নিৰ্মাণ কৰা হৈছে। নম্বৰ 4, হাইটি দেশ বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশ কাৰণ ইয়াত মুঠ জনসংখ্যাৰ 67% লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। হাইটিৰ মুঠ জনসংখ্যা 1.06 কোটি। এই দেশৰ মুঠ জনসংখ্যাৰ 24% জনসংখ্যাই প্ৰতিদিনে $1.23কৈ কম টকাৰে জীৱন নিৰ্বাহ কৰে। নম্বৰ 5, জ্যোতিষীৰ মতে যিবিলাক লোকৰ নাকত তিল থাকে তেনে লোকৰ বুদ্ধিমত্তা চোকা বুলি কোৱা হয়। এনে লোকে কাৰো অন্যায় সহ্য নকৰে। তেওঁলোক আচৰণত অলপ খঙাল ব্যক্তিত্বৰ হয়, কিন্তু তেওঁলোকৰ হৃদয় অতি নিৰ্মল বুলি গণ্য কৰা হয়। নম্বৰ 6, প্লুটো হৈছে এনে এটা গ্ৰহ যাৰ এতিয়াও সূৰ্যৰ এটা কক্ষপথ সম্পূৰ্ণ হোৱা নাই। অৰ্থাৎ এই গ্ৰহত এতিয়াও এবছৰ সম্পূৰ্ণ হোৱা নাই। এই গ্ৰহটো 1930 চনত আৱিষ্কাৰ কৰা হৈছিল আৰু এতিয়ালৈকে এই গ্ৰহটো সূৰ্যৰ এটা কক্ষপথতে আছে আৰু ইয়াৰ মাত্ৰ 1/3 কক্ষপথহে সম্পূৰ্ণ হৈছে। এই গ্ৰহটোৱে 2178 চনত এটা কক্ষপথ সম্পূৰ্ণ কৰিব। সেই অনুসৰি পৃথিৱীত 248 বছৰ এই গ্ৰহত 1 বছৰ সমান। নম্বৰ 7, প্ৰতিদিনে যদি আপুনি মাত্ৰ এটকাক দুগুণ কৰি যায় তেন্তে মাত্ৰ 30 দিনতে আপোনাৰ 53,68,70,912 টকা হ'ব। আৰু যদি এনে কৰিব পাৰে তেনেহ'লে এটকাৰে আপুনি 30 দিনৰ ভিতৰত কোটিপতি হ'ব পাৰিব। নম্বৰ 8, গুজৰাটৰ ছোটাউদেপুৰ জিলাত এনে 3খন গাঁও আছে য'ত বিবাহ অনুষ্ঠান অলপ বেলেগ ধৰণৰ ৰীতি নীতিৰে পালন কৰা হয়। ইয়াত দৰাই কেতিয়াও বিয়া পাতিবলৈ নাযায়। ইয়াত দৰাৰ ভনীয়েকে দৰা হিচাপে যায়, হ'বলগীয়া বৌয়েকৰ সৈতে বিয়া কৰায় আৰু বিয়া হৈ যোৱাৰ পিছত ঘৰলৈ আনে। এই গাঁওকেইখনৰ নাম হ'ল হনাদা, খুৰখেদা আৰু অম্বুলাত। নম্বৰ 9, 1869 চনৰ 5 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াত আটাইতকৈ ডাঙৰ সোণৰ টুকুৰা এটা পোৱা গৈছিল। ই প্ৰায় 69 কিলোগ্ৰাম ওজনৰ আছিল আৰু ইয়াক মাটিৰ পৰা মাত্ৰ 2 ফুট তলত পোৱা গৈছিল। নম্বৰ 10, চেঙ্গিজ খানৰ মৃত্যুৰ পিছত তেওঁৰ শেষ যাত্ৰালৈ যোৱা 2000 লোকক হত্যা কৰা হৈছিল। আৰু আপুনি জানি আচৰিত হ'ব যে এই 2000 লোকক এইটো কাৰণে হত্যা কৰা হৈছিল যাতে চেঙ্গিজ খানৰ মৃতদেহ ক'ত সমাধিস্থ কৰা হৈছে সেই কথা যাতে কোনেও নাজানে।